সকলো কেনে আছে আশা কৰোঁ সকলো নিশ্চয় ভালেই আৰু মই ভালেই আছোঁ। এইফালে যাব লৈছোঁ ভাজি কাচি লৈছোঁ, তামোল এখনো খাই লৈছোঁ ধুনীয়াকৈ। ক'ত যাব লৈছোঁ আপোনালোকক এতিয়া বৰ্তমান নকওঁ, ব'লক মোৰ লগতে আপোনালোক সকলোখিনি দেখুৱাই থাকিম। আজি কোন আহিছে কাক আনিবলৈ গৈ আছোঁ, কিন্তু ভিডিঅ'টো সকলোকে শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু ওচৰত এটা বেল আইকনটো টিপি দিব। মোৰ তেতিয়াহে আহিবলৈ নতুন নতুন ভিডিঅ' পাই থাকিব। আশা কৰিছোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আহি আছোঁ আৰু এতিয়া গাড়ীত আমি তেল ভৰাই ল'ম। এতিয়া তেল ভৰাই ল'ম। নিজানন্দ ভাল ভাল মানুহৰ লগতে আজিকালি বেছিকৈ ভিৰ লগা জেগা হ'লে এইখিনি কিনি খাওঁ। লাগি আছে নেকি? লাগি আছে ৰেড লাইটকেইটা জ্বলি থকা নিচিনাহে। নতুনকৈ বনাইছে যে এইখন নহয় জানো? পিক পেলাব নোৱাৰে ন? পিক পেলাব নোৱাৰে, পেলালে নহয়। ইমান ধুনীয়াকৈ আৰ্ট চাৰ্ট কৰিছে, এইখনকে বনাই আছে। এয়াৰপৰ্টলৈ যাওঁতে যে বনাইছিল এইখনে নহয় জানো? এইখনে আমি কামাখ্যা ষ্টেচন পাই গ'লোহি। এইফালে বৌ আহিছে আৰু কোন আহিব আপোনালোকক দেখুৱাই থাকিম। আপোনালোকৰ অতি মৰমক আপোনালোকে চাই থাকিব, কোন আহিব সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে ব'লক আগুৱাই যাওঁ। এয়া চাওক আমি সোমাই আহিছোঁ ষ্টেচনৰ ভিতৰলৈ। এয়া চাওক কি ধুনীয়া পৰিৱেশ। এইফালে আহিব এতিয়া আমি চাহ অকণ খাম বুলি ভাবি এয়া দোকানত সোমাইছোঁ বিস্কুট কিনিবলৈ। এখানে বই আছে। কি ধুনীয়া সেউজীয়া এখন সৰু সৰু পাৰ্ক বনাই থৈছে। ইয়াতে মানুহবিলাক বহি আছে ধুনীয়াকৈ আৰু আমি এইখিনিতে বহি এতিয়া চাহ খাম। বৈ ঘৰৰ পৰা চাহ বনাই লৈ আহিছে। এই চাহখন খাম। মাথাটো বহুত বিষ আছে। এই বিস্কুট লৈ আহিছে। ইফালে চাহ কি ধুনীয়া। মিডিলে কৈছে মোক নুঠাব। এতিয়া আমি ষ্টেচনে ৰখি আছোঁ। আমি অলপ খোজকাঢ়ি দিছোঁ।
এইফালে ট্ৰেইন পাই গ'লহি আমি বিচাৰি আছোঁ কোনটো ৰুমত আছে এতিয়া বাৰু দেহি এইফালে আহা দেহি 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 এইফালে দেহি মানুহ আহি গ'ল এইজনী আমাৰ দেহি মানুহ এইয়া দেহি এইফালে চোৱা দেহি এইফালে চোৱা এইয়া চাওক আপোনালোকৰ চিনাকিয়ে তেওঁক আনিবলৈ আহিছিলোঁ আৰু তেওঁ এটা ইউটিউব চেনেল আছে আপোনালোকে তিনিটাই আছে চেনেলটোৰ নামটো কি আছিল ইমাদেৱী ব্লগ আপোনালোকে চেনেলটো অলপ মৰম চেনেল তেওঁ আগুৱাই যাব পাৰে ব'লক তেনেহ'লে এইটো লৈ যাওক কিহৰ পাইপ পানী পায় গুৱাহাটী ষ্টেচন এইফালে যায় নেকি আগৰ সবাহতে একেই কিন্তু নতুন নাই নাই মনিয়ে মই এইটো ফটো তোমাৰ এইটো নহয় তলত হেৰিহে আছে অকমানি পেন এটাহে আছে তাকো ঢিলা নাহে তাত ইমান ঠাণ্ডা বা মোৰে লাগি গৈছে এইটোতে এচিটো চলিবহে খেলি আছে ইফালে এয়া চাওক লোকেল মুৰ্গী বনাই দিছে দাদাই একদম কি ধুনীয়া ৰং আছে একদম জিভাপানী পৰি গৈছে দেই কোনে কোনে খাই জনাব আমাৰ পানী আহি খেলি আছেহি ঠিক আছে এতিয়া খাই বৈ লওঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু ওচৰতে বেলটো টিপি দিব তেতিয়াহে মই আহি ভিডিঅ' পাই থাকিব তেনেহ'লে বাই বাই